সংবিধান ভাবে সেই কথাটো সংশোধন হ'ব লাগিব, কাৰণ শিক্ষিতৰ বেপাৰ। ইয়াৰ কাৰণে ভাৰত চৰকাৰৰ ওচৰত এই গোটেই কথাবিলাক আজি চৰ্চিত। এই কথাটো আমি কেতিয়াও ভুল ধাৰণা ল'ব নালাগে। ইচ্ছাকৃতভাৱে পঞ্চায়ত হোৱা নাই, ইচ্ছাকৃতভাৱে VCDC নিৰ্বাচন পতা নাই, কথাটো তেনেকুৱা নহয়। গোটেই কথাটো হ'ল শিক্ষিতৰ ব্যৱস্থা হোৱাৰ কাৰণে সকলো কথাবিলাকে সাংবিধানিক বিধি ব্যৱস্থাৰ আধাৰত মই বেছি দীঘলীয়া বিচৰা নাই। আজি BTC অঞ্চলত আমাৰ সকলো জাতিৰ জনজাতি ভাষা আজি আহিছে। সকলোৱে আমি মিলা প্ৰীতিৰ মাজেদি আমাৰ দল সংগঠনৰ দাদাভাইসকলে নেতৃস্থানীয় ব্যক্তিসকলে কিমান ধুনীয়াকৈ সকলোৱে কৈ গৈছে। আজি আমি BTCত বসবাস কৰিছোঁ, 35 লাখ জনসাধাৰণ হ'ল আজি BTCৰ জনসংখ্যা। আজি সংখ্যা পুনৰ ঘূৰাই অনা অশান্তি লাগে বুলি ইয়াত কি প্ৰয়োজন আছে কওকচোন? পুনৰ BTC অঞ্চলত অৰাজক সৃষ্টি কৰা এইবিলাক ৰণকৌশল হয় না নহয়? আমি BPF ৰাজনৈতিক দলত আমি ইতিমধ্যে সহাৱস্থান কো-এক্সিষ্টেন্স সকলো জাতি জনগোষ্ঠীৰ মাজত আমাৰ মিলা প্ৰীতি হওক। মণ্টু দে ভাই আমাৰ ফেডাৰেশ্যনৰ প্ৰেচিডেণ্ট ডাঙৰীয়া, BTC অঞ্চলৰ পৰা আমি বাহিৰত যাব নোখোজো। সঁচা কথা, অতি ধন্যবাদৰ পাত্ৰ। কাৰণ BTCখন পূৰ্ণাংগ ৰাজ্য নহয়। BTC হ'ল অসমৰ বুকুত কাৰ্বি আংলং ডিমা হাজাওৰ দৰে অকল এটা শিডিউল অঞ্চল। তো গতিকে BTCৰ ভিতৰত থকা, BTCৰ বাহিৰত থকা এইবোৰ নতুনকৈ পুনৰীক্ষণ কৰি পেলাই, ৰিভিউ কৰি পেলাই আমাৰ সমাজত যিখিনি আজি ভুল বুজাবুজি যিটো সৃষ্টি কৰিব বিচাৰিছে, এই কথা বতৰাবিলাক অতি অলাগতিয়াল, একেবাৰে প্ৰয়োজন নোহোৱা কথা। যি কথা বতৰাবিলাক গাঁও কৰ্তন, BTC চুক্তি বাতিল, এইবিলাক কথা বতৰাবিলাক আজি BTC অঞ্চলত অৰাজক অশান্ত সৃষ্টি কৰে। এইবিলাক আমাক নালাগে। BTR চুক্তিৰ দ্বাৰা বাউণ্ডাৰী অল্টাৰনেশ্যন কমিশ্যন কৰি পেলাই যিখিনি হিয়াৰিং লৈ, যিখিনি দৰখাস্ত লৈ মানুহৰ মাজত, ৰাইজৰ মাজত যিটো সংখ্যা আনিছে, এই কথাটো আজি আমি স্পষ্ট কৰিব বিচাৰোঁ। এই কথাটো লৈ পেলাই ৰাইজৰ মাজত সংখ্যা হ'বলগীয়া নাই। কাৰণ ৯,০০০ বৰ্গ কিলোমিটাৰ BTC অঞ্চল কেতিয়াও বাহিৰত নাযায় আৰু কেতিয়াও বাহিৰত যাবলৈ দিয়া নহ'ব। স্পষ্ট বেপৰ কথা। আজি আমাৰ মাজত সমন্বয় হৈছে, শান্তি হৈছে, সম্প্ৰীতিটো হওক। এইখিনি কথাকে কৈ যিমান আৰু কৰণীয় সামাজিকভাৱে ইয়াত আৰু আমাৰ মাজত সম্প্ৰীতি আনিবলগীয়া কথা, আৰু যিবোৰ শান্তি ভক্তিত যি ভাইসকলে, দাদাভাইসকলে আজি অস্ত্ৰ ত্যাগ কৰি পেলাই আজি সমাজত জেলৰ পৰা মুক্তি দিয়াৰ কথা, মাননীয় ৰঞ্জন দৈমাৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি পেলাই যিমান জেলত আছে তেখেতসকলক মুক্তি দিয়াটো আমি বিচাৰিম, আৰু নিশ্চয় সকলো ৰাইজে বিচাৰে। তাৰ লগতে যিমান কেছ হৈছে এই কেছবিলাক আজি উদ্যোগ হ'ব লাগে। আৰু তেখেতসকলেও আজি মেইন ষ্ট্ৰীমত আহিছে যেতিয়া, তেখেতসকলে পুনৰ সংস্থাপন তথা ৰিহেবিলিটেশ্যন ভালদৰে হ'ব লাগে, তাত যাহাতে তেখেতসকলে সমাজত শান্তিৰে মিলি পেলাই তেখেতসকলৰ সংসাৰটো যাহাতে ভালদৰে যাহাতে পৰিচালনা কৰিব পাৰে। আজিৰ এই শুভ দিনত সকলোকে পুনৰ ধন্যবাদ দি পেলাই ডাঙৰীয়াৰ নেতৃত্বত যি আমি একত্ৰিত অনাগত দিনত সমগ্ৰ BTCবাসী ৰাইজক অতি সুস্থ স্বাস্থ্যৰে তেখেতে যাহাতে আমাক নেতৃত্ব কৰিব পাৰে, তেখেতৰ দীৰ্ঘ আয়ু ঈশ্বৰৰ ওচৰত কামনা